নমস্কাৰ, মই চয়নিকা কাকতি। আপোনালোকলৈ বুলি আগবঢ়াইছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আন্ধাৰৰ পোতাশাল। মই আন্ধাৰৰ পোতাশাল নাছিলোঁ, মোক গঢ়া হৈছিল এনেকৈ। চকুলোৰে তেওঁৰ ভৰি ধুৱাই ধুৱাই পুৱাৰ সূৰ্যটিক উখহা চকুৰে চাইছোঁ বহুদিন। সময়বোৰ বৰ আতিলকৈ বন্ধা হৈছে, য'ত সুৰুঙা নাই এৰাবাটৰ সুৰ ভাহি আহিবলে। সেয়ে তেওঁৰ পৰা দূৰত্ববোৰ বাঢ়ি আহিছে ক্ৰমশ। কবিতাবোৰে আজিও যেতিয়া বিনাব খোজে তেওঁৰ বাবে, আঙুলিয়ে সকীয়াব খোজে, মাজত এখন নতুন দুৱাৰ বন্ধা হ'ল। যি দুৱাৰৰ ইপাৰে মই আন্ধাৰৰ পোতাশাল, আৰু সিপাৰে তেওঁ নিবিৰত বহি ৰোৱা পোহৰৰ অতিথি। ধন্যবাদ।